নমস্কাৰ বন্ধুসকল, মই ৰিমজিমে মোৰ চেনেল ৰিমজিম ইউনিজ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি আমি গুৱাহাটীলৈ যাম বুলি ষ্টেচনতে বহি আছোঁহি। ঠাণ্ডাও বহুত পৰিছে জানেনে। আমাৰ ট্ৰেইনখন আছে 9:40 মানুহ দেখিছে নহয়, বহুত আছে আৰু আমাৰ মানুহ শুই গ'ল। ট্ৰেইনখন আহি ষ্টেচনত সোমালহি। ট্ৰেইনত উঠি ল'লোঁ আৰু উঠিয়ে মানুহক প্ৰথমতে শুৱাই লৈছোঁ। আমি আৰু এতিয়া লাহেকৈ শুই যাম আৰু। কিমান হিম পৰি আছে দেখিছেনে। এতিয়া 6:15 গৈছে। আমি এতিয়া গুৱাহাটী পামগৈ। আমি হঠাৎ গুৱাহাটীলৈ আহিব লগা হ'ল। কিয় আহিছোঁ, ক'লৈ আহিছোঁ আপোনালোকক সবিশেষ জনাই থাকিম আৰু আপোনালোকে ভিডিঅ'সমূহ চাই যাব বুলি আশা ৰাখিলোঁ। লগতে আপুনি এতিয়া যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু তলত থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহে মোৰ আহিব লগা নতুন ভিডিঅ'সমূহ আপোনালোকে ন'টিফিকেশ্যন আগতীয়াকৈ পাই থাকিব। Bye galuhi Guwahati Hoy na tahu dia Hai এতিয়া আমি আহি পালোহি অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানত। তাৰপিছত মানুহৰ কিমান ভিৰ। ৰাস্তা গেটৰ সন্মুখতে দোকান পোহাৰবিলাক বহিছে আৰু এতিয়া ব'লক আমি ভিতৰলৈ সোমাই যাওঁ। টিকট ল'ব লগা হৈছে আৰু টিকট ল'বৰ কাৰণে শাৰী পাতিব লগা হৈছে। এই বাছকেইখন দেখিছেনে, এইকেইখন শিক্ষামূলক ভ্ৰমণৰ বাবে আহিছে চিৰিয়াখানালৈ। মই ভাবোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব আৰু ময়ো কোনো ধৰণৰ এডিটিং নকৰাকৈ আপোনালোকক মই ভিডিঅ'সমূহ দেখাই যাবলৈ চেষ্টা কৰিম। আমাৰ বেগ চেকিং কৰিছে। মানুহ খাই মন দিওঁ ন। ইমান ধুনীয়াকৈ ৰ'দত আছে ন। তো চাম দেই মানুহ জি ফৰ জিৰাফ আহি গ'ল ন। এইটো জিৰাফৰ ডিঙি কিমান দীঘল চোৱা, কিমান ওখকৈ চাই আছে ন। শুনতে পারিছো দেখছো না।
ইমান ধুনীয়াকৈ ৰৈ আছে ন হৰিণ দেখিলা ইমান ধুনীয়া ন ময়ূৰ চৰাই মানুহ ক'লৈ আহিছানো ক'লৈ আহিছা চিৰিয়াখানালৈ আহিছা সেইটো ধুনীয়া লাগিছে ন দৰিক সোণালী দৰিক সেইটোতো ইমান খালি সিহঁতি লাজুকী বান্দৰ আছে ক'ৰবাত ইয়াত আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ক'ত যে সোমাইছো সেইবিলাক দেখ হাতী কোনটো চাইডে আছে জানো ভৰি বিষাব এইপিনে যাব পাৰি চাগে হয়নে ব্লেক পেন্থাৰ পাব আৰু বিয়াৰ পাব এইফালে এইপিনে এইটো এৰোচাইন দিয়া কৃষ্ণ দেই মানে এইডোখৰত যোৱা দেখিছা বোলে বোলে বাঘ চাম হাই কোন মানুহ চিৰিয়াখানা চাবলৈ আহিলা কাৰ লগত আহিছা চাবলৈ মা আহিছে দেউতা আহিছে সোণ মানুহ আহিছে ক'তে আছে ওলাই নাহিব চাগে নাহে ওলাই ঘূৰি ফুৰিছে ন ক'তে শুই আছে দেখিছা মা ভাগৰ লাগি গৈছেগে সেইবোৰ নুচুৱে সেইবিলাক নুচুৱে বোলা যিমান পাৰোঁ আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰি থাকিম আৰু চেষ্টা কৰি আছোঁ দেই আপোনালোকে চাই যাব কিন্তু কোনো ধৰণে স্কিপ নকৰিব এইটো সৰু হয় ন আগৰটো ডাঙৰ আছিলে সিহঁতৰ এইটো ঘৰ তাৰমানে আলু কিবা খাই আছে চোৱা গাজৰ খাইছে কুঁহিয়াৰ খাইছে দেখিছা সিংহ আৰু নিগনি হয়নে সিংহটো শুই আছিলে সিংহটো যে জালত ফচি আছিলে ন বেটা কৈ দিব না কিবা এটা নহয় বেটা এইটো গড় হয় চোৱা কিবা এটা নকয় এইটো গড় কয় কিবা এটা নহয় এইটো ৰাইনো
শুনানো কিমান যে দুষ্ট কৰিছে নহয় ঠিক নাই কোলাত থাকিবই নিবিচাৰে অকল খোজকাঢ়ি ফুৰিব বিচাৰে বহুত ভাগৰ লাগিছে জানেনে 2 ঘণ্টা ধৰি আছোঁ তথাপিও খোৱাই নাই চাই ফুলনিত সেই ফুলে ফুলে হালিছে উঠো ৰেণুৰে গছৰে ডালতে কু দেতা হাতখন বাবা কৈ দিয়া দেখিছা সিহঁতৰ নিজৰ ৰূপেই নাই দেখোন পুনি লাগি আছে গোটেই গাত ৰদাই আছে বাঘ হাতী লায়নতকে ডেঞ্জাৰাছ এনিমেল হয় জানে নাই এইটো জলহস্তি চাওক এইখিনি মানুহ ৰাধাখিনি চাওক কিমান ধুনীয়াকৈ খেলি আছে এইবাৰ ক'ত যাম ক'ৰবাত যাম সৰ্পগৃহলৈ খোজকাঢ়ি ভাগৰ লাগি গৈছে बस चलो ये कितना लंबा है चलो बस देख लिया जब সেইটো চাওক অজগৰ হয় ইয়াৰ পোৱালি 3টা নে 4টা ভালকৈ ধৰিব পৰা নাই মানুহৰ যে বহুত ভিৰ আজিয়ে ভিৰ হৈছেনে নে আগতেও হয় নাজানো আজি বহুত ভিৰ পাইছোঁ আৰু বিশেষকৈ স্কুলৰ ষ্টুডেণ্টবিলাকেই হ'ব চাগে ষ্টুডেণ্টজনী লাগিছে তাৰ ভিতৰতে ৰেষ্টুৰেণ্ট এখনো আছে তাতে চাহ খালোঁ চাহ খাই এতিয়া যাওঁ বুলি ভাবিছোঁ আৰু নোৱাৰি আৰু শেষ কৰিব নোৱাৰিলোঁগৈ চাহটো সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰাকৈ ইয়াত পাৰ্ক এখনো আছে ইয়াত লিখা আছে 3 বছৰ বয়সৰ ওপৰখিনিকহে দিব খেলিবলৈ বোলে তলৰখিনিক নিদিয়ে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালৈ থাকিল অশেষ ধন্যবাদ পুনৰ এটা নতুন ভিডিঅ'লৈ লগ